জংকাৰ ষ্টুডিঅ'ত কৰ্মশালাৰ আজি শেষৰটো দিন। অসমৰ জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ উদয় শংকৰদেৱৰ তত্ত্বাৱধানত কৰ্মশালাখনৰ আজি শেষৰটো দিন। 11 দিনীয়া এখন কৰ্মশালাৰ আয়োজন হৈছিলে ক শাখা আৰু খ শাখা দুটা ভাগত। মই আৰু মোৰ ছোৱালীও আমি দুজনীয়ে এই কৰ্মশালাখনত অংশগ্ৰহণ কৰিছিলোঁ। খুব ধুনীয়াকৈ 11টা দিন পাৰ হ'ল। স্মৃতিবোৰ মনত ৰৈ যাব। বহুতেই ভাল লাগিলে। তেখেতৰ পৰা নাচৰ ক্ষেত্ৰত বহুতখিনি জ্ঞান আহৰণ কৰিব পাৰিলোঁ আৰু টিভিত দেখি থকা সেই উদয় শংকৰ দেৱক কাষৰ পৰা লগ পোৱাৰ এটা হেঁপাহো আছিলে আৰু লগ পাই বহুত সুখী হ'লোঁ। তেওঁ যে ইমান এজন ভাল মনৰ মানুহ, সকলোকে হাতত ধৰি অ আ ক খ শিকোৱাৰ দৰেই তেওঁ প্ৰতিটো ডান্সৰ মুদ্ৰাবোৰ শিকাই গৈছিল। আজি কৰ্মশালাখনৰ শেষৰটো দিনত যিমানবোৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিল সকলোকে তেওঁ এখনি মানপত্ৰৰে সন্মান জনাইছিল আৰু এয়া ক শাখাৰ কণমানিসকল, সকলোৰে মুখত এটা কি ধুনীয়া হাঁহি ফুটি উঠিছে। ইমান দিনে নাচি ভাল পোৱা মোৰ ছোৱালীজনীও এই নাচৰ কৰ্মশালাখনত অংশগ্ৰহণ কৰি বহুত আনন্দিত হৈ পৰিছিল। ডাঙৰখিনিয়েও আজি শেষৰটো দিনত মনৰ উৎসাহত খুব ধুনীয়াকৈ নাচিলে। ময়ো এই চেগতে ভিডিঅ' এটা কৰি ল'লোঁ। তাৰ পাছত আহিলে মানপত্ৰ বিতৰণৰ কাৰ্যসূচী। তেওঁ এজন এজনকৈ সকলোকে মাতি মানপত্ৰ দিলে আৰু এই চেগতে মই উদয় শংকৰ ছাৰক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। তেখেতৰ পৰা এই মানপত্ৰখন লৈ মই খুবেই সুখী অনুভৱ কৰিছোঁ আৰু নচাৰ প্ৰতি দুৰ্বাৰ হেঁপাহটো মোৰ আকৌ যেন জি উঠিছে। তেওঁৰ নাচেই জীৱন, এই কথাষাৰিয়ে মোক খুব এটা সাহস দিয়ে। ছেমি ক্লাছিকেলৰ বিষয়ে তেওঁ যিখিনি জ্ঞান দিলে সেইখিনি ছাৰক মই পুনৰবাৰ আকৌ ধন্যবাদ জনাইছোঁ। মোৰ ইমানখিনি জ্ঞান নাছিল ছেমি ক্লাছিকেলৰ ওপৰত। তেওঁ বৰ ধুনীয়াকৈ গোটেইখিনি বুজাই দিছিলে যেতিয়া মই তেওঁক প্ৰশ্ন কৰিছিলোঁ যে ছাৰ ছেমি ক্লাছিকেলনো কি। তাৰ পাছতে আহিলে ফটো উঠাৰ পৰ্ব। এই চেগতে মই আৰু ছোৱালীয়েও ছাৰৰ লগত একপি ফটো উঠি ল'লোঁ। দিনটো প্ৰগ্ৰেম কৰি ৰাতি ঘৰ আহি পালোঁ আৰু আমাৰ ঘৰত মা আহি আছিলেহি। গতিকে আৰু আজি ৰাতিটো পাৰ্টি কৰিম বুলি বাহিৰত গোটেইখিনি ওলাই গ'লোঁ। আজি ভাবিছোঁ ডিনাৰটো বাহিৰতে কৰোঁ। আইতাক নাতিনীয়েক আগে আগে আৰু মই ভিডিঅ' কৰি কৰি পিছে পিছে। মা আহিলে যে গুণগুণৰ কিমান ফূৰ্তি, আইতাকৰ লগতে একেৰাহে থাকে। আৰু এতিয়া আমাৰ এয়া গাড়ী আহি গ'ল। আমি এতিয়া যাম। আজি যিহেতু বৃহস্পতিবাৰে আমি ঘৰৰ সকলোৱে নিৰামিষ খাওঁ। গতিকে আজি নিৰামিষ এখন ধুনীয়া ৰেষ্টুৰেণ্টলৈ যাম, মানে ডাঙৰ এখন মিঠাই দোকান, জু-ৰোডৰ ভিতৰত এখন ডাঙৰ মিঠাই দোকান। তালৈকে আপোনালোকক লৈ যাওঁ। কেতিয়াবা আহিলে আপোনালোকে তাতে ধুনীয়া ধুনীয়া মিঠাই সোৱাদ ল'ব পাৰিব। আহকচোন ভিডিঅ'টো চাওঁ।
জুৰুডৰ ব্ৰিজখন বনাই আছে আৰু এইফালেদি আহিলে জাম বহুত লাগি যায় দেখিছেই নহয় ৰাস্তাটো কিমান ঠেক হৈ গৈছে এয়া সাইডে সাইডে এই পাচলিৰ এখন ধুনীয়া বজাৰ বহে ইয়াত লোকেল পাচলি পোৱা যায় মাছ সকলোবোৰ ইয়াত পোৱা যায় জুৰুডৰ এই ব্ৰিজখন প্ৰায় হৈছেগে আৰু পূজালে চাগে অপেনিং কৰিব পাৰিব ফ্ৰণ্টৰ ফালে অলপমানহে আছেগে বাকীখিনি এয়া দেখিছে নহয় প্ৰায় হৈছেগে এতিয়া আমি আহি পাই গলোহি আমাৰ ডেষ্টিনেশ্যন এই টাইম স্কুৱেৰৰ বিল্ডিংটোৰ তলতে এইখন হোটেলখন আছে সুন্দৰপুৰ বাছ ষ্টপটোৰ একদম ফ্ৰণ্টতে এইখন আছে কাৰ পাৰ্কিং বাইক পাৰ্কিঙো এভেইলেবল এয়া চাওকচোন কিমান ভেৰাইটিৰ মিঠাই আছে বহুত ডাঙৰ এখন মিঠাই দোকান আৰু বিভিন্ন ডিজাইনৰ আপোনালোকে মিঠাই ইয়াতে পাব আৰু পিয়ৰ ভেজ হয় এখন মেনুখন এনেকৈ টেবুলত থৈ দিয়া থাকে থালি মমোজ আৰু ডোসা চাট এইবোৰ গোটেইবোৰ পোৱা যায় চাইনিজ খাব বিচাৰিলেও চাইনিজো পোৱা যায় আমি ৰাতি ডিনাৰ কৰাকৈ আহিছিলোঁ গতিকে আমি থালি অৰ্ডাৰ দিছোঁ কিন্তু তাৰে আগতে গুণগুণৰ ফেভৰেট ইয়াৰে ডোসাটো চীজ ডোসাটো তাই খাই খুব ভাল পায় সেইকাৰণে তাইক এটা ডোসা দি দিছোঁ ডোসাৰ লগত নাৰিকলৰ চাটনি কি ধুনীয়া এটা কম্বিনেশ্যন নহয়নে বাৰু এতিয়া এয়া আহি গ'ল এইখন থালিখনত কি আছে মই ওচৰৰ পৰা এবাৰ দেখাওঁ দেই আপোনালোকক এইটো এটা মিক্স ভেজ দিছে পিঁয়াজৰ মিক্স ভেজ বোলে এইটো কাজু আৰু আলুৰ এটা দম তাৰপিছতে লগত আছে এয়া বুটৰ দালি তাৰপিছত ৰুটি পাপৰ আৰু কেঁচা চালাড আৰু এয়া পোলাও আৰু পনীৰৰ গ্ৰেভি থালিখনৰ লগতে আছে আমি পনীৰখিনি এক্সট্ৰাকৈ কিন্তু লোৱা নাই লগতে দিয়ে 360 रुपीसৰ এখন থালি হয় আৰু বস্তু আছে ৱেটাৰজনে এটাকে আনি আছে মই ভিডিঅ'টো দেখাই আছো লগত এয়া গোলাপ জামুন এটা আৰু লগতে ক্ৰীমি দৈ কিবা মালাই কিবা এটা নাম কৈছিলে 360 টকাত বৰ ধুনীয়াকৈ এসাজ খাই আহিলোঁ মানে বহুতেই দিয়ে কোৱান্টিটি সিহঁতৰ বহুত বেছি পোলাও মানে এখন থালিত দুজন মানুহে খাব পাৰিব ভিডিঅ'ত কেনেকুৱা দেখিছে মই গম পোৱা নাই কিন্তু বহুত বেছিয়ে দিছে আৰু এয়া ধুনীয়াকৈ মিঠাইবোৰ বিয়াত সজাবলৈ মানে ইয়াৰ পৰা পেকিং লৈ যাব পাৰিব তাৰ কাৰণে ধুনীয়া ধুনীয়া ডেকোৰেশ্যনৰ এই বস্তুবোৰ আছে আজিকালি আৰু বিয়াত মিঠাই সজাই দিয়াটো এটা ফেশ্বন নিচিনাই হৈছে নহয়নে খাই বৈ তেওঁলোকৰ লগত কথা পাতিলোঁ চাফ চিকুণতাৰে ভৰা এখন ধুনীয়া হোটেল আপোনালোকেও আহি খাব পাৰে মই হোটেলবোৰ দেখাওঁতে প্ৰায় যিবোৰ চাফা চিকুণ হোটেল সেইবোৰহে আপোনালোকক দেখাওঁ আজিলৈ আহোঁ ভিডিঅ'বোৰ চাই কেনে পাইছে জনাব ধন্যবাদ